खुलुमबाय रिपाब्लिक निउसाव नोंथांमोनखौ बरायबाय। बे समाव मोनसे गोनांथार रादाब लानानै फैदों। 35 नं मोदैबारि बिटिसि समस्तियाव सुबुंनि लोब लोब हान्थिनाय। बिटिसि बिसायख'थिखौ नोजोर होना बिटिसिनि गासै ओनसोलावनो मोनसे गुस्लायनाय थासारिखौ नुनो मोननाय जादों। थांनाय 17 बोसोर बिपिएफ दोलोनि दैदेननाय सरकारनि जाख्लनायनिफ्राय बारग'नो थाखाय 35 नं मोदैबारि समस्तिनि रायजोफोराबो गोदान सरकार जानायखौ हास्थायनानै दिनै नाप्तिपारा भिटिडिसिनि 2 नं कालेगावआव जानाय इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मेलाव बिपिएफ आरो कंग्रेस दोलोनि सा 100निबो गोबां सोद्रोमाफ्रा जयेन जाफैयो। बे फोसावदिं मेलाव मोदैबारि समस्तिनि बिजाथि मुस्रि एन्टनी बसुमतारीजों लोगोसे सेन्ट्रेल इयुथ सेलनि अर्गेनाइजिं सेक्रेटारि मृकन स्वर्गियारी, भेरगाव डिस्ट्रिक्ट इयुथ सेलनि भाइस प्रेसिडेन्ट जयन्त बर' आरो गोबां दैदेनगिरिफ्राबो बाहागो लायो। बे मेलाव नुजाफैनाय सांग्रां रायजोफ्रा खुद्रिनानै ओरै फोरमायो। 15 বছর হল আমি এতিয়াও একো পোৱা নাই। তাৰমানে আমাক খালি ভোটৰ পিছত ঘূৰাইয়া আছে, সেইকাৰণে আমি এতিয়ালৈকে এটা ঘৰো পোৱা নাই। এতিয়া আমি আমাৰ ৰাস্তা ঘাটগিলা হ'ব লাগে, ঘৰ দুৱাৰ এটা পাব লাগে। আমি দুখীয়া মানুহ, আমি হাজিৰা কৰি খাওঁ, সেইকাৰণে আমাক কিবা এটা সহায় দিব লাগে আৰু আমাৰ ৰাস্তা ঘাটটো দিব লাগে। বাৰিষা আহিলে আমি মানে খোজকাঢ়িব নোৱাৰোঁ পানীৰ কাৰণে, সেইকাৰণে আমাৰ ৰাস্তা ঘাটটো আগে লাগে। ইমান দিনেদি আমি একো পোৱা নাই। এতিয়াও যি 15 বছৰ হ'ল আমি এটা সহায় পোৱা নাই। সহায় পোৱা নাই দেখা পাই এতিয়া আমি এইটোৰ হেৰিত নতুন দলত আমি নুমিছোঁ। এতিয়া হ'ল, কিন্তু আমাৰ ৰাস্তা ঘাট পদূলি একো ভাল হোৱা নাই। ৰাস্তা যি মানে এইখিনি পানী উঠে, এক আঁঠু পানী উঠে, আমি যাব নোৱাৰা। আহা কিমান চলিবলৈ কিমান কষ্ট খায়, স্কুলত যাব নোৱাৰে। এইখিনি আমাৰ মানে হোৱা যেনে তাড়াতাড়ি হৈ যায়, এইখিনি আমাৰ আপত্তি। বহুত কথা আছে, এইবিলাকতো আমি নকওঁৱে। যিবিলাক কাম আহে এইবিলাক অলপ অলপ পইচা দি কামখিনি কৰি বাকী পইচা সিহঁতে মানে এই যোনে ঠিকা সিহঁতে শেষ কৰি যায়। যদি 1 লাখ টকাৰ কাম মানে 5,000 টকা 10,000 টকাৰ কাম কৰাই পেলাই আৰু কাম বাকী টকা খাই পেলাই। এনেকৈ কাম হৈ গ'লে আৰু কেনেকৈ হ'ব? সেইটো ৰাস্তা 2 লাখ 2.5 লাখ টকাৰ কাম হৈছে, সেই 6 ইঞ্চি মাটি উঠা নাই। সেই টকা উঠাই পেলাই খাই পেলালা। ৰাস্তা দেখি পেলাই 2টা খাল আছে, খালের ওপৰত যেন যাব নোৱাৰোঁ, আহিব পানী এতিয়াও গড়ি আছে পানী। কাম কৰে আমাৰ এই ঠিকাদাৰবিলাকে। এতিয়া আশা লৈ যাতে আমি ট্ৰেক্টৰ ছবিত ভোট দি আমি জয়যুক্ত কৰিব পাৰোঁ। আমাৰ এইখিনি আশা আমি আৰু সকলোৱে মিলি যাতে আমি এই নতুনকৈ যিটো নেকি কমিটি গঠন হৈছে, এই নতুন কমিটিক আমি মানে জয়যুক্ত কৰিম, আমাৰ এইটো মনৰ আশা। আৰু আজি ইয়াতে 2 নম্বৰ কলাইগাঁও মানে ডেংগু বস্তিত আহি ভালেই লাগিল। আমি 10 দিনৰ আগত ইয়াতে জইনিং চেৰিমনি দিছিলোঁ। মোটামুটি 200ৰ ওপৰত জইনিং হৈছিলে, আজিও 200ৰ ওপৰত জইনিং আমি দিছোঁ। ইয়াৰ ৰাইজে পৰিৱৰ্তন এটা বিচাৰিছে। যোৱা হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া তথা বিপিএফৰ 15 বছৰীয়া কালত সেই অঞ্চলত একো উন্নয়ন হোৱা নাই। ৰাস্তা মাথাউৰিয়ে ৰাস্তায়ে সিয়ে একে গৰা খহনীয়া চলি আছে, বানপানী ইয়াতে চলে, মাথাউৰিৰ অৱস্থা বেয়া। ইয়াতে গ্ৰেভেলিং এটা ৰাস্তা দিছিল MGN ৰেগাৰ 5 লাখ না 10 লাখ, সেও মানে আমি এতিয়া চেণ্ড গ্ৰেভেল দেখিবলৈ নাপাওঁ। তো এই অঞ্চলৰ ৰাইজে বানপানীৰ সমস্যা ভুগিছে। নোৱা নদী মাথাউৰিত পাৰ হয়, মাথাউৰিত ছিগি ঘৰবিলাকত সোমায়। গতিকে ৰাইজে বিপিএফৰ প্ৰতি অতিষ্ঠ হৈছে। আমাৰ জগদীশ চৰকাৰ মহোদয় তেখেতে TLCC চেয়াৰমেন হিচাপে 5 বছৰ আছিলে, আৰু MCLA হিচাপে 5 বছৰ, আৰু MCLA প্লাছ EM হিচাপে 5 বছৰ, মানে তেখেতে 15 বছৰ সুযোগ পাইছিলে এই অঞ্চলটো চাবৰ কাৰণে। কিন্তু তেখেতে ইলেকশ্যন সময়ত ভোট ভিক্ষা খুজিবৰ কাৰণে আহে, কিন্তু 5 বছৰ তেখেতে সেই অঞ্চলটো ঘূৰিও নাচায়। তো গতিকে ৰাইজে অতিষ্ঠ হৈছে। আজি UPPL দলে বোলে যোগদান হৈছে আৰু পৰিৱৰ্তন বিচাৰিছে। আৰু জগদীশ চৰকাৰ মহোদয়ক মই এটা অনুৰোধ কৰিব জনাইছোঁ, তেখেতে যিটো কৰিব পৰা নাই সেইটো যিমান কৰিব পাৰিছে বা যিমান কৰিব পৰা নাই ৰাইজৰ আগত দাঙি ধৰক। এই কমিউনেল কিছু ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে। কাৰণ এতিয়া BTR চুক্তি হৈ গ'ল, ৰাইজে শান্তি বিচাৰিছে আৰু উন্নতি বিচাৰিছে। আপুনি যদি উন্নতি কৰিব পৰা নাই, আপুনি কোনোবা এটা কোণাত যাই বহি থাকক, বেপাৰ বাণিজ্য কৰি থাকক। কিন্তু ইয়াতে আপোনাক মই এটা প্ৰত্যাহ্বান জনাওঁ, চেলেঞ্জ কৰোঁ যে আপুনি 10 বছৰত কলাইগাঁও টাউনত ক'ত এটা কমিউনিটি হল বনাই দিলে যে ৰাইজে মিটিং কৰিব পাৰে। আপুনি কৈ আছে UPPL দলে এপছৰ হয়, এপছৰ অফিচে মিটিং কৰে। তো গতিকে আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ, কলাইগাঁও টাউনত মোদীবাৰী দেখাই দিয়ক
যে ক'ত আপুনি 10 বছৰৰ কমিউনিটি হল বনাই দিছে মানে য'ত আমি যাই মিটিং কৰিব পাৰোঁ তো গতিকে আপুনি যোনটো কৰিব পৰা নাই সেইটো বেলেগ ৰাজনীতি নকৰে যেন তো গতিকে কমিউনেল ৰাজনীতি আপুনি এইটো বাদ দিয়ক আৰু যদি আপুনি ইচ্ছা কৰিছে আপুনি সম উন্নয়ন সম বিকাশৰ আপুনি কথা কওক এতিয়া আপোনাৰ কিছু বহুত দুৰ্নীতিৰ সত্য ওলাইছে সেই অঞ্চলত আপোনাৰে কৰ্মীৰ কিছু মহিলাবিলাকে চাকৰি পাইছিল আমি শুনিছোঁ এপইণ্টমেণ্টটো ঘূৰাই লৈ গৈছে কি কাৰণত সেইটোও ৰাইজক জনাই দিয়ক তো গতিকে অনুৰোধ জনাইছোঁ যে ইয়াতে আমি মৰিবাৰী বাকী ৰাইজে শান্তি বিচাৰিছে আমি মিলি জুলি থাকিব বিচাৰিছে ইয়াতে বড় অবড় অমুক তমুক এনেকুৱা আমি কমিউনেল বিচৰা নাই গতিকে যদি আপুনি কমিউনেল বিচাৰিছে আপুনি খৈৰাবাৰী যাওক মৰিবাৰীত আপুনি ইয়াতে এনেকুৱা কমিউনেল ৰাজনীতি কৰিব নালাগে তো আপোনাক 2 নম্বৰ কলাইগাঁও বাকী ৰাইজে আপোনালোক প্ৰত্যাহ্বান জনাইছে চেলেঞ্জ কৰিছে গতিকে আপুনি কি কাম কৰিছে ৰাজহুৱাকৈ তথ্য আমাক দিয়ক মই আগতেও প্ৰেছ কনফাৰেন্স কৰি পিনে আপোনাক প্ৰত্যাহ্বান জনাইছিলোঁ চেলেঞ্জ কৰিছিলোঁ যে আপুনি ক'ত ক'ত ডেভেলপমেণ্ট কৰিছে আপোনাৰ এৰিয়া ডেভেলপমেণ্ট ফাণ্ড ক'ত ক'ত ব্যৱহাৰ কৰিছে আপুনি তথ্য লৈ আমাক জবাব দিয়ক ধন্যবাদ